নগাঁৱত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে আজি নগাঁৱতো ৰাষ্ট্ৰৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস অতি উলহ মালহেৰে উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ চৰম ত্যাগ আৰু মুক্তিযুঁজাৰুসকলৰ অমৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। দেশৰ স্বাধীনতা সংগ্ৰামত নগাঁও জিলাৰ অপৰিসীম অৱদান আগবঢ়োৱা তথা শ্বহীদ ভোগেশ্বৰী ফুকননী, বলুসুত, ঠগীসুতকে ধৰি বীৰ বীৰাংগনাসকলৰ অমৰ দেশপ্ৰেম আজিও অসম বুৰঞ্জীৰ পাতত সোণোৱালী আখৰে লিপিবদ্ধ হৈ আছে। গণৰাজ্য দিৱস উপলক্ষে আয়ুক্তগৰাকীয়ে প্ৰদান কৰা চমু ভাষণত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা তথা নগাঁও জিলাত চৰকাৰে গ্ৰহণ কৰা বিশেষ আঁচনিসমূহৰ সন্দৰ্ভতো এক চমু খতিয়ান দাঙি ধৰে। ইয়াৰ পাছতে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আৰক্ষী, গৃহৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। ব্যুৰ' ৰিপৰ্ট SN India 24।